নমস্কাৰ বন্ধু বান্ধৱীসকল, সংগীতা ইছু কিটচেনলৈ আপোনালোক সকলোকে 2024 চনৰ নৱবৰ্ষৰ লগতে মাঘ বিহুৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আজি মই মাঘ বিহুৰ নামত এই শুকান পিঠা কেইটামান বনাইছিলোঁ। আহকচোন চাওঁ এই ৰেচিপিটো মই কেনেকুৱা বনালোঁ। এয়া মই শুকান পিঠা বনোৱাৰ কাৰণে এই নাৰিকলখিনি ভাজি ল'ম। এইখিনি দুটা সৰু সৰু নাৰিকল আছিল, এইখিনিত মই এয়া 250 গ্ৰাম চেনি দিছোঁ। চেনি সমান সমান নহ'লেও হয়, যিহেতু এইটো পিঠাৰ কাৰণেহে মই ষ্টাফিং বনাম। এইখিনি মই ভালদৰে ভাজি ল'ম পিঠাত দিবৰ কাৰণে। এয়া মোৰ নাৰিকলখিনি ভাজা হৈ গ'ল, যিহেতু মই পিঠাহে বনাম। এয়া ধুনীয়া জুচি হৈ আছে, ৰসাল হৈ আছে। এই নাৰিকল ভাজিখিনি মই একেবাৰে শুকান কৰি লোৱা নাই। এনেকুৱা অলপ ৰসাল হৈ থাকিলে পিঠাকেইটা খাই ভাল লাগে। আৰু ভাজিছোঁ, ভালদৰে ভাজিছোঁ মই। এয়া পিঠা গৰম বনাবৰ কাৰণে মই টাৱাখন গৰম কৰি ল'লোঁ। টাৱা ভালদৰে গৰম হৈ গ'ল। এইবাৰ মই পিঠা বনোৱা আৰম্ভ কৰি দিছোঁ। মই এইটো সাইজৰ বনাইছোঁ, আপোনালোকে সৰু ডাঙৰ নিজৰ পছন্দ মতে বনাই ল'ব। কিছুমানে একদম সৰু পিঠা বনাই ভাল পায় আৰু কিছুমানে একদম ডাঙৰ ডাঙৰ দীঘল দীঘল বনায়। মই এইটো মিডিয়াম সাইজৰে বনাইছোঁ। এয়া লোহাৰ টাৱা হয়, টাৱাখন লোহাৰ হ'লে ভাল হয়, লাগি ধৰে গুড়াখিনি, তেতিয়া পিঠাকেইটা বনাই ভাল লাগে। এনেকুৱা সাইডত মই থৈ গৈ থাকিম, তেতিয়া ভালদৰে পিঠাখিনি ভিতৰৰ পৰা সিজি আহিব আৰু পিঠাকেইটা বহুত দিনলৈকে ভালে থাকিব। মই মোৰ পিঠাকেইটা একদম শুকানকৈ বনাই লওঁ, কৰকৰীয়াকৈ। এমাহ 2 মাহ থাকিলেও মোৰ পিঠা বেয়া নহয়। ভিতৰৰ ষ্টাফিংখিনিও ধুনীয়াকৈ গৰমত সিজি যায় আৰু ভাজোতেও মই ভালদৰে সিজাকৈ ভাজি লৈছোঁ। বিহুৰ দিনত এই পিঠাখন নহ'লে জলপানখিনি ভাল নেদেখি, শুৱনি নহয়। গতিকে আমাৰ অসমীয়া মানুহে মাঘৰ বিহুত এই পিঠাখন বনায় সকলোৱে। আমাৰ অসমীয়া মানুহ সকলোৱে জানে এই পিঠাখন বনাবৰ কাৰণে। তথাপিও বিহু বুলি আমি এইটো বনাবই লাগিব। গতিকে মই চেনেলত আজি বিহুৰ নামত বনোৱাৰ লগতে মোৰ চেনেলত এইখিনি ভিডিঅ'টো বনাই আছোঁ দিবৰ কাৰণে। দুখন পিঠা হৈ গ'ল। এনেকুৱা মই পিঠাখিনি গোটেইখিনি বনাই ল'ম। নাৰিকল দিয়ে বনাইছোঁ। এইখিনি মই লাষ্ট নাৰিকল দিয়া পিঠা বনাম। তাৰপিছত মই বাকীখিনি তিল দিম বুলি ভাবিছোঁ। এয়া নাৰিকলখিনি ধুনীয়া জুচিলা হয়, ৰসাল হয়। এইকাৰণে এই পিঠাটো মোৰ খাই খুব ভাল লগা হয়, ৰসাল হয়। ওপৰত পিঠাটো একদম খুব টাইট হয় আৰু তলত নাৰিকলখিনি ঢিলা কাৰণে, জুচিলা কাৰণে এইখিনি খাই খুব ভাল লাগে। কিছুমান মানুহৰ পিঠাবিলাক ওপৰখিনিও খুব ঢিলা ঢিলা হয়, লেকেটীয়া হয় আৰু খাই ভাল নালাগে, দাঁতত লাগি ধৰে। মই এনেকুৱা পিঠা খাই ভাল নাপাওঁ। মোৰ পিঠাকেইটা ইমান দেখাত ধুনীয়া নহয়, কিন্তু বহুত সোৱাদ ধৰা হয় আৰু বহুত দিন লাষ্টিং কৰে। মোৰ এই পিঠাকেইটা বহুত দিন থাকিব। ধুনীয়াকৈ এনেকুৱা ভিতৰৰ পৰা সিজি আহিব দিওঁ মই। পিঠাকেইটা বনাওঁতে টাইম লয়। দেখাতো ইমান ধুনীয়া নহয় মোৰ এই পিঠাটো, বনাওঁতে ইমান ভাল দেখা নহয়, কিন্তু খাই খুব ভাল লাগে।
এইখিনি মই নাৰিকল দিয়া বনালোঁ। এইবাৰ মই বাকীখিনি তিল দিয়া বনাম। এয়া তিলৰ পিঠা বনোৱাৰ কাৰণে মই গুড় পগাই লৈছোঁ। তিল মই আগতে ভাজি পিচি থৈ দিছিলোঁ, এই এনে অকণমান, যিহেতু মোৰ পিঠাগুড়ি কম আছে, কেইটামান বনাম। আৰু ইয়াৰ পিছত মই আৰু 2 দিনমান পিছত আৰু মই পিঠা কেইটামান বনাই থৈ দিম। মই খুব কমকৈ বনাওঁ, যিহেতু বেছিকৈ একেলগে বেছি বনোৱাৰ কাৰণে মোৰ টাইম নাথাকে আৰু বেলেগ বহুত কাম থাকি যায়। সেইকাৰণে যিখিনি পিঠাগুড়ি খুন্দিলোঁ সেইখিনি যেন একেবাৰে বনাব টাইমখিনি মিলে, সেই ঠিক তেনেকুৱা মই কমকৈ গুড়া খুন্দি কমকৈ পিঠাকেইটা বনালোঁ। আৰু বহুতকেইটা আইটেম আছে, গোটেইখিনি যেন মই বনাব পাৰোঁ, সেইটোৰ কাৰণে চেষ্টা ৰাখোঁ। এয়া মিঠাইখিনি গুলি ল'লোঁ। এইবাৰ মই তিলখিনিত দি দিম। এয়া তিলত দি মই ভালদৰে গুলি ল'ম। এয়া আৰু তিল পিঠাখিনি বনোৱাৰ কাৰণে মই টাৱাখন গৰম কৰি লৈছোঁ। এইখিনি তিল যোগাৰ কৰি লৈছোঁ অকণমান, যিহেতু মোৰ গুড়া খুব কম আছে, এইখিনি আছে। মই পিঠা কমকৈ বনাই লওঁ, যিহেতু আমাৰ খোৱা মানুহ নাই। গোটেইকেইটা আইটেমো কমকৈ বনাই লওঁ। তিল দিছোঁ। বাকীকেইটা পিঠাও মই বনাই ল'ম। এয়া মোৰ তিল পিঠা, এইটোৱে লাষ্ট। খুব কমকৈ বনাইছোঁ, আৰু এদিন মই বনাব লাগিব। আজি যিহেতু পিঠাখিনি কম হ'ল, মই আৰু এদিন বনাই ল'ম। এইখিনি মোৰ তিল দিয়া পিঠা কমপ্লিট হৈ গ'ল। মোৰ এই ৰেচিপিটো যদি চাই আপোনালোকে ভাল পাইছে, তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। মই আজি ইয়াতে 2 বিধ এই শুকান পিঠাটো নাৰিকল দি এই 4 ভাগ বনাইছোঁ, আৰু এই মাজৰ ভাগ মই তিল দি বনাইছিলোঁ। আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাব। লগতে মোৰ এই চেনেলটো যদি আপোনালোকে নতুনকৈ চাই আছে, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো টিপি থৈ দিব। মোৰ আহিবলগীয়া নতুন ৰেচিপিসমূহ আপোনালোকে উপভোগ কৰিব পাৰিব। লগতে আগত দি থৈ দিয়া মোৰ ৰেচিপিসমূহ আপোনালোকে চাই এনজয় কৰিব পাৰিব। লগতে কিবা যদি ভাল পচন্দ লগা ৰেচিপি আপোনালোকে দেখিছে, সেইবিলাক আপোনালোকে বনাই খাবলৈ চেষ্টা কৰিব। গতিকে আজিলৈ পুনৰবাৰ আপোনালোকক নৱবৰ্ষ আৰু মাঘ বিহুৰ শুভকামনা জ্ঞাপন কৰিলোঁ। ধন্যবাদ।